নমস্কাৰ বন্ধু বান্ধৱীসকল মই জানমণি আপোনালোকক মোৰ ব্লগলৈ স্বাগত জনাইছো মই ভাবো সকলোৰে ভাল আৰু মোৰো ভাল মোৰ বহুত ভাল আজি দিনটো আৰম্ভণি কৰিছো এটা নতুন ব্লগেৰে মোৰ ব্লগটো চাবলৈ নাপাহৰিব আৰু যদিহে আপোনালোকৰ ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈতো কোনো কাৰণতে নাপাহৰিব ঠিক আছে তেনেহলে আৰম্ভ কৰো Hello guys, এতিয়া আমি যাবলৈ ওলাইছো বেংক মইতো যামেই আপোনালোকক লৈ গৈছো বেংকলৈ বলো মোৰ লগত আৰু এগৰাকী মানুহ ওলাইছে 90 জনী ওচৰৰে অ নবৌ আহক এখন হাতেৰে স্কুটি চলাই আহিছো হা খুৰী কলে যায় মই ইয়া নবক বেংকত যাই বিলে লৈ যাও পথাৰত যায় আমাৰ এই ওচৰৰে আইতা এজনীক লগ পাইছো আইতাজনী বহুত ধুনীয়া গান গাব জানে দেখাই দিছো এইয়া কোন বিধাতাই খৰ দিলে তোমাৰ পদুম চকুতি চমকীৰা বিজলীৰে গোলাপ ফুলৰ পাহিতি সেই চমকৰ ভমক লাগে দহি মোৰে মনটি মন বিধাতাই খৰ দিলে তোমাৰ পদুম চকুতি ধুনীয়া মৰম লগা আইতা আগতে চাগে বহুত ধুনীয়া আছিলে অৱস্থা নাতি মান মস্ত ওলাইছো মোৰ বেংকত একো কাম নাই এই নব লগতহে যাব ওলাইছো এয়া নব স্কুটিত বহিছে আৰু বহক নব বহক নব স্কুটিত বহিলে মই স্কুটি লাহেকে ষ্টাৰ্ট দিলো হৈ গ'ল ষ্টাৰ্ট দিয়া হৈ গ'ল ধৰি লওক ভালকে নব যাওঁ দেই পিছত তাত গৈ আকৌ লগ কৰিম বাৰু বেংক আহি পাই গ'লো কলম এটা ল'ব লাগিব বেংক আহি পাই গ'লো ইয়া নব কলম এটা ল'ব লাগিব আপুনি বেংকৰ আমাৰ আজি একো কামেই নকৰিব বুলিব পাৰি খালি বেংকৰ কামটো হৈছে দৰৱ চকু দৰৱ বিচাৰি হাহাকাৰ কৰিলোঁ চকু দৰৱ বিচাৰি নাপালোঁ আৰু লাজত ফুৰি আমি খুৰীকে বাল্ব বিচাৰি লাজত ফুৰি এতিয়া আমি হোটেলত সোমাইছোঁ এয়া নব হাঁহি আছে বহুত লাজৰ কথা নবাৰ ৰুল খাইছা মই ৰোল খাইছোঁ খাই পোৱা নাই দে আমি হোটেলৰ পৰা খাই এতিয়া জাষ্ট ওলাই আহিছোঁ ওলাই আহি আমাৰ জাগিৰোড হয় এখন জাগিৰোড আছে আমি এতিয়া ৰাজ হোটেলত গৈছিলোঁ ৰাজ হোটেলৰ পৰা আহিছোঁ নবৈ পাণ লৈছিলে মিঠা পাণ মোক অকণমান দিব বুলি কৈছোঁ দিব আৰু অকণমান দেবিছোঁ নিদিব একদম কম দিয়ক মিঠা পাণ তাতে খালেও ভাল হ'লে হয় হয়তো পাণ অকণমান জাষ্ট অলপমান খাম দিয়কচোন অকণমান মুচোঁ হাত মুচি দিয়ে নবৈ
যাওঁ আৰু স্কুটিত বহি আৰু আহি ATM পালোহি ATMত লাইনত আছোঁ নব ৰখি আছে হাই কৈ দিয়ক নব আহি আমি এতিয়া জাগিৰোডৰ যিটো পেপাৰ মিল পালোহি পেপাৰ মিল মানে গেটখন পাৰ হৈ আহিলোঁ মই দেখুৱাব নোৱাৰিলোঁ ঠাইটোৰ কাৰণে বেয়া লাগিছে এতিয়া পেপাৰ মিলৰ কলনি পালোহি মই এবাৰ বেক কেমেৰা কৰি দেখুৱাম বাৰু হা এই পেপাৰ মিলৰ মানে কি কলনি হয় কলনি এয়া চাওক কিমান ধুনীয়া জেগা পেপাৰ মিলৰ কলনি হয় আমাৰ নিজৰ জেগা পালোহি দেশৰ থান এতিয়া ঘৰলৈ গৈ আছোঁ আৰু 2 মিনিট লাগিব 2 মিনিটৰ পিছত আমি ঘৰ পাই যাম ননব এতিয়া 2 মিনিটৰ কাৰণে বন্ধ কৰি থৈ দিওঁ কেমেৰা বাই বাই এয়া ফাইনেলি মই ঘৰ আহি পাই গ'লোঁ এইটো মোৰ ঘৰ ফুলখিনি চাওক আজি পানী নিদিলোঁ মৰহি আছে ফুল ঘৰ আহি পাই গ'লোঁ হাই বন্ধু বান্ধৱীসকল মই মানে ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে নাজানো ভাল পায় নে বেয়া পায় কি পায় নাজানো বাৰু যদিহে অলপমানো ভাল লাগিছে তেনেহ'লে লাইক কৰিব নাপাহৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ অনুৰোধ কৰিছোঁ আৰু পিছলৈ বহুত কিবা কিবি দেখুৱাম আপোনালোকৰ যদি ভাল লাগে লাইক কৰিব আৰু যদি বেয়া লাগিছে ডিছলাইক কৰিব কোনো কথা নাই